friends, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে আৰু মই ভালে আছো আৰু আজি আপোনালোকক দেখাম বুলি ভাবিছো মই কালী পূজা মানে কালী আমাৰ ইয়াতে কালী পূজা চলি আছে হৰভোগত আৰু কালী পূজা হৈ যোৱা বহুত দিনে হল কিন্তু ভিডিওটো বনোৱা নাছিলো ভাবিলো বহুত দিন হল ভিডিও নিদিয়া আৰু আপোনালোকক লগো পোৱা নাই ইমান দিনে ভাবিলো কালী পূজা অলপ দেখাই আনো আপোনালোকক তো বলক চাও কালী পূজা চাম আৰু কেনেকুৱা লাগিছে আউটফিটটো কব মানে এইখন পুৰানিয়ে হৈছে কিন্তু ভাবিলো আৰু পিন্ধি যাও যেটো স্কুটি চলাই গলে মানে অলপ ঠাণ্ডা ধৰে এই কাৰণে আৰু মোৰ আজি লগ নাই লগ মানে তাতেহে আহিব কিন্তু ইয়াতে একো লগ নাই মই অকলে যাম আৰু এতিয়া প্ৰায় বাজিল 6:30 তো কি হয় আপোনালোকক দেখাই আছো আৰু বলক আজি ফাৰ্স্ট টাইম সোলো ট্ৰেভেল মানে কালী মন্দিৰলৈকে সোলো ট্ৰেভেল তাৰ পিছত লগ পাম আৰু দুই এটা তো বলক এতিয়া লৈ যাও আপোনালোকক আমাৰ নন থাকি আছে ননৰ খুমতি লাগছে তো ইয়াক থৈ দিও ইয়াতে বাই বাই বলক এতিয়া আমি যাও আৰু মোৰ আউটফিটটো ৰব দেখ ফিট এইটো ব্লেক কাৰ্গো তাৰ পিছত এইটো হৈছে ডেনিমৰ জেকেট আৰু এইটো হৈছে টপ এই আৰু বলক এতিয়া যাও লাইফৰ ফাৰ্স্ট টাইম এক্সপেৰিয়েন্সবোৰ সদায় হুকিয়া হয় নহয়নে আপোনালোকে বাৰু অকলে পূজা চাই পাইছেনে পোৱা নাই মোক জনাবচোন কমেণ্টত মই কিন্তু এইবাৰ অকলে পূজা চালো মানে চাওঁতে অকলে গৈছো বাৰু পূজাও অকমান অকলে চালো কিন্তু শেষত ফ্ৰেণ্ডক লগ পালো আৰু এই চাওক কিমান ধুনীয়া ধুনীয়া বস্তু আহিছে আৰু এইবাৰ হৰভোগৰ সামা পূজাত মানে কালী পূজাত বহুত এক্সপো আহিছে প্ৰত্যেকবাৰে আহে আৰু চালো 4 দিনমান চালো এদেই মই পূজা আৰু এনেকৈ অকলে ঘূৰি থাকোঁতে মোৰ ফ্ৰেণ্ডজনীক লগ পালোঁ আৰু তাৰপিছততো আৰু কথাই নাই ফ্ৰেণ্ডৰ লগতে ঘূৰিলোঁ আৰু আগলৈ কি হয় চাই থাকক উঠবি নেকি দৰাত উঠবি হেল্ল' গাইজ আমি ফাইনেলি আহি পালোঁ পূজাত আৰু কথা একবাৰ মাস্ক পিন্ধি লৈছিলোঁ কিন্তু মাস্ক পিন্ধোতে বহুত গৰম ধৰে কাৰণে আমি মাস্ক পিন্ধা নাই এতিয়া ৰবি এইখন হৈছে তৰাপাৰা ট্ৰেইন এইখন ট্ৰেইনত উঠি আমি গুৱাহাটীত যাম কালি বাই বাই আৰু দেখাই আছো ৰ'ব চাই থাকক এই চাওক আমাৰ ইয়াতে স্পাইৰেল পটেটৰ পৰা আদি কৰি চব আহিছে আপোনালোকক আহিব ক'লে কালি আহিব পাৰিব যদি হৰভোগত থাকে যিহেতু কালি শেষে হ'ব আৰু এইফালে কাকৰা গাহৰিৰ গন্ধ ওলাই আছে আৰু এনেকৈ মোৰ মানে কেমেৰাটো দিনক দিনে বেয়া হৈ যাই আছে যিহেতু পৰি মোবাইলটো ভাঙি গৈছে বেয়া হৈছে আৰু এইফালে চাওক প্লাষ্টিকৰ বস্তু লাগে আপোনাক ষ্টিলৰ বস্তু লাগে সকলো আছে ইয়াতে আৰু এক্সপো আহিছে 4খনমান এইখন এখন আজি মানুহ ভিৰ হ'ব ভালেখিনি বলক এতিয়া আমি খাব যাওঁ আপোনালোকক কি খাওঁ দেখাই আছোঁ এইখন হৈছে মেইন গেট চাওক ৰাইচ আমি 5 টকা এটা হাৰা পালোঁ তো বহুত ভাল লাগিছে 1 কৰোৰ টকা পোৱাৰ নিচিনা ফিল হৈছে আমাৰ 5 টকাটো পাই এতিয়া আমি ইয়াতে বহি আছোঁ এবাৰ খাম চাৰিওফালে দোকান যিখিনিলৈকে পাৰোঁ আপোনালোকক দেখাই আছোঁ আৰু এই বৰনগৰ ফাষ্ট ফুডত আপোনালোকে আহিলে খাব আৰু আমি অলপ পিছত খাই আছোঁ ৰোল খাম তাৰপিছত লগ পাই আছোঁ খানা লেটছ গো এইবাৰ আৰু আমি আহিছোঁ এক্সপ'ত আৰু মল্লিয়ে কাপোৰ চাই আছে চাওক ধুনীয়া কাপোৰ আহিছে ফিক্স ৰেট 300 অনলি এই কাপোৰে চাই আছে So, বল আমি বস্তু চাই আছো এতিয়া
এইখন হৈছে মেইন গেট আৰু এইফালে চাওক ইয়াতে বেলুন ফুটাব পাৰি আৰু এইটো হৈছে শ্বহীদ ভৱনৰ অফিচ আৰু ইয়াতে মোৰ স্কুটিখন থৈছোঁ আৰু মোৰ কেমেৰাটো বেয়া কাৰণে মানে ভালকৈ দেখা নাপাব স্পষ্টকৈ মোৰ চশমাত চব দেখা পাই দেখোন এতিয়া আমি বেলেগ এক্সপ'ত আহিছোঁ আৰু আহিলোঁ আৰু মই ফাৰ্ষ্ট এতিয়াই আহিছিলোঁ গাহৰি এই চাওক গাহৰি বিক্ৰী কৰি আৰু এইখন হৈছে আমাৰ মৰমৰ চুজুমণি আৰু এনেকৈ আমি ঘূৰিয়ে আছোঁ এইবাৰ এই চাম সেইটো লালো নেকি কুকুৰ বিচাৰি আছোঁ এই চাম 200 অনলি চাবি নেকি আমি আহি পাইছোঁ ফুলৰ বাগানৰ মাজত ৰাস্তাৰ মাজত ফুলৰ বাগান অনুষ্ঠিত কৰি ইতিমধ্যে জনপ্ৰিয় কণ্ঠশিল্পী সুগন্ধি গায়িকা সুবৰ্ণা দত্তৰ এইয়া চাচ চাই আছে চাওক ক্ৰিয়েটিভিটি ট্ৰাকৰ তলত দোকান দিছে এনেকৈ ক্ৰিয়েটিভিটি চাওক চাৰিওফালে দোকানেই দোকান আৰু এইখন হৈছে থানা আমাৰ সৰভোগত থানা আৰু এনেকৈ আমি যায়ে আছোঁ অলপ জিমো কৰিলোঁ এক্সাৰচাইজ কৰিলোঁ অলপ জিমত গৈছিলোঁ কিন্তু ভিডিঅ' নকৰিলোঁ আৰু এইবাৰ আহিছোঁ আমি স্পাইৰেল পটেটো খাব চলো বহিম আহিছিলোঁ স্পাইৰেল পটেটোৰ দোকানত আৰু এতিয়া আমি খাম বিখ্যাত স্পাইৰেল পটেটো মুৰলি আৰু মই তো এতিয়া খাই লওঁ তাৰপিছত লগ পাই আছোঁ এবাৰ আমি খাব আহিছোঁ চিকেন বিৰিয়ানী মানে বেছি সেই নহয় কিন্তু দাম হিচাপে ঠিকে আছে 60 কৰি এইবিলাক চাওক আৰু চলত ট্ৰেভেল কৰোঁ বুলি মানে চলত ট্ৰিপতে গৈছিলোঁ কিন্তু এটা ফ্ৰেণ্ড পালোঁ মানে তাইও যোৱাৰ কথা আছিল সেইকাৰণে গ'লোঁ আৰু এই আমাৰ নন থাকি আছে আজি বহুত খালোঁ আৰু বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিল কিন্তু বেছি ভিডিঅ' বনোৱাহে নহ'ল আমি জিমতো গৈছিলোঁ অলপ মানে মই অলপ বেছিকৈ শকত হৈছোঁ সেইকাৰণে অলপ জিমখন চাব গৈছিলোঁ নহয় মানে মল্লিকাহঁতৰ দাদাৰ জিম সেইকাৰণে অলপ চাই আহিলোঁ ভাবিলোঁ মানে মই ভাবিছোঁ জিমত যাম মই এবাৰ জিমত গৈছিলোঁ মই কাহিনীটো কৈয়ে দিছোঁ জিমত গৈছিলোঁ কিন্তু মানে কি হ'ল কৰোণাৰ টাইম চলি আছিল তাৰপিছত মানে দোকান পাহাৰবোৰ বন্ধ কৰা হ'ল মই জিমত যোৱাৰ পিছত দিনৰ পৰা জিম বন্ধ তাৰপিছত একদিন গৈ যিমান এক্সাৰচাইজ কৰিব দিলে কৰি একদম হাত ভৰি পূৰা বিষাই ৰাতিটো কান্দিছোঁ তাৰপিছত আৰু মায়ে জিমত যাব এতিয়া নিদিয়ে কিন্তু মাক মই ক'ম যদি যাব দিয়ে যাম আৰু অলপ পিটা হ'ম মানে শ্লিম হ'ম আৰু আমাৰ নন ৰ'ব ননে আপোনালোকক খাই গৈছে দেই ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই গুড নাইট